হাই ফ্ৰেন্ডছ, ৱেলকাম টু মাই চেনেল টিংকু চুতীয়া। আজি এটা নতুন খবৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। কথাটো হৈছে পকী ৰাস্তাৰ ওপৰত মহাসাগৰ। এই ধেমাজি ডিষ্ট্ৰিক্টৰ এখন সৰু গাঁও গড়মৰাজত মানে পকী ৰাস্তাৰ ওপৰত গোটেই পানীয়ে নধৰা হৈ আছে। ইয়াৰ মানুহৰ অহা যোৱা কৰাত বহুত অসুবিধা হৈছে। সেইকাৰণে মই ইয়ালৈ আহিছোঁ আৰু আপোনালোকক ভিডিঅ'টো দেখুৱাম। বলক আৰম্ভ কৰোঁ। দি থকা বা এতিয়া অকণমান শুকাইছে বাৰু। মানে যিকেইদিন বেছি বৰষুণ দিয়ে নহয় সেইকেইদিন এআঁঠু পাইকে পানী এআঁঠু আপ হৈ যায়। ইমান পানী ইয়াত এআঁঠু আঁঠু ফটো থাকে। পকা ৰাস্তাৰ ওপৰত হাঁহ চৰি আছে। হাঁহ চাওক, পানী ইহঁতক আৰু ফিচাৰী দৰকাৰ নাই, ইয়াতে হৈ যাব। এই ৰাস্তাটো পানী ঘৰ ধৰিলে বজাৰটো গোটেই খৰচ আছে বহুতখিনি দৰ। আছে আমাৰ অসমখনে বানপানীৰ ৰাজ্য ন। অসমত প্ৰতি বছৰে বানপানীত বহুত মানুহ মৰে আৰু এই সমস্যা ৰোধ কৰিব পৰা কিবা উপায় আছে যদি প্লিজ ক'ব কমেণ্ট কৰি। মই মানে নাজানো। আৰু চৰকাৰক মানে ইয়াৰ ৰাইজে কৈছে চাগে পকা ৰাস্তা লাগে, পকা ৰাস্তা দিছে, কিন্তু বাট মানে পকা ৰাস্তাৰ ওপৰতো এতিয়া মহাসাগৰৰ ৰূপ লৈছে। আজিৰ ভিডিঅ'টো ইমানেই। এতিয়া বাই বাই।